লৈছে মূলা সেইটো কাৰণে হৈছে দিনক দিনে কোলা আপোনালোকে দেখিছিলে ভিডিঅ'ত মহালয়াৰ দিনা এই অসুৰ হৈছিলে হয় নাই কোনটো কোনটো গান গাইছিলে ইগন'ৰ কৰিছে বে আমাৰ ৰেট মাৰি থকা হৈছে So hey guys, welcome back to my channel. So কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু যাৰ যাৰ বেয়া চলি আছে সবৰে হওক ভাল হ'ব কাৰণ ভগৱানে ভাল বেয়া সকলো দিয়ে মই আগতো কৈছোঁ আজিও কৈছোঁ সেইটোৱে চ' আজি ভিডিঅ'টো বনোৱাৰ ইণ্টেনশ্যনটো এইটোৱে যে কি কাতি বিহু চ' সেইটোৱেই কাৰণ আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে মই কাতি বিহুত মানে আজি বুলি নহয় আপোনাৰ সৰুৰ পৰাই মানে মোৰ এটা ৰুলছ থাকে ৰুলছ বুলি নহয় এইটো দায়িত্বই চাগে দেই দায়িত্বই হয় মই ভেটি 3টা বনাব বা 2টা বনাব লাগে আগতে বাহ মানে আগতে মামাহঁতৰ ঘৰত বনাইছিলোঁ এতিয়া বাহঁতৰ ঘৰতো বনাব লাগে এইবাৰ চাগে বাহঁতৰ ঘৰত নেপাতে চ' সেইটোৱে তো মই ভেটি বনোৱাত ভাল হোৱা নাই যিহেতু আমি কুমাৰ সম্প্ৰদায়ৰ মানুহ চ' সেইটোৱে আজি হ'ব মই আজি মামাহঁতৰ ঘৰত ভেটি বনাম ঠিক আছে আমাৰ ঘৰৰ এৰিয়াটো সৰু কাৰণে ঘৰত কাইলৈ বনাম তো আজি ভিডিঅ'টো বনোৱাৰ ইণ্টেনশ্যন এইটোৱেই মই এতিয়া মামাৰ ঘৰত যাম ভেটি বনাম আৰু আপোনালোকক দেখাম আৰু কাইলৈ এটা ব্লগ বনাম যদি আজিতো আপলোড কৰি দিব পাৰোঁ ভালেই হ'ব কিন্তু কাইলৈ যদি আপলোড কৰিব নোৱাৰোঁ কিন্তু সেইটোৱেই চ' ভিডিঅ'টো বনাম আৰু ভেটিটো কি ডিজাইন দিওঁ আপোনালোকে চাই থাকিব বাকী আগৰ ভিডিঅ'খিনি যিমানখিনি মৰম দিছে ভাল লাগিছে আৰু যিখিনি ভিডিঅ'খিনি নাই চোৱা প্লিজ চাব কাৰণ বহুত বেছি কষ্ট হয় আৰু যদিহে মোৰ ভিডিঅ'খিনি চাই বেয়া পায় তেতিয়াহ'লে নাচাব মই বেয়া নাপাওঁ আপোনালোকক থেংক ইউ ছ' মাছ বাকী 1K হ'বগৈ আৰু আপোনালোকে যদি আৰু ভালকৈ সহায় কৰে মোক যদি মৰম দিয়ে চ' সেইটোৱেই বাকী থেংক ইউ ছ' মাছ এই গাইছ চাহ তাহ খাই ল'লোঁ এতিয়া পটককৈ মানে ঘৰত এইবোৰ কল লাগিছিলে তো কল বেপাৰীটোৰ ওচৰত গৈ পেলাই মানে ওচৰতে আমাৰ ডেইলি বজাৰত কল বেপাৰীৰ ওচৰলৈ গৈ পেলাই কলখিনি লৈ যাবলৈ কৈ আহোঁ কিমান কি দিব নাজানো আৰু চ' চাই থাকক ভিডিঅ' কলৰ দোকানৰ ওচৰ পালেহি তো মানুহজনক কৈ লওঁ আৰু দেই কথাখিনি এইদিনা যে বামুণটো যে দেখিছিলে সেইটোৱে লৈছে মূলা সেইটো কাৰণে হৈছে দিনক দিনে কোলা আমাৰ চুটকা ই সেইদিনা আপোনাৰ কি বুলি কয় আপোনালোকে দেখিছিলে ভিডিঅ'ত মহালয়াৰ দিনা এই অসুৰ হৈছিলে হয় নাই ইয় অসুৰ একদম বৰকা সকলোৰে মৰমৰ কৃষ্ণ দা হয় নাই হাঁহি দিয়ক ক হাঁহি দিয়ক এনে হাঁহি দিয়ক কৃষ্ণদাই আপোনাৰ হেৰি কি বুলি কয় কিহৰ গান গাইছিলে বৰ্ডাৰৰ ন কোনটো কোনটো গান গাইছিলে আচ্ছা চ' এই গাইজ আপোনালোকে দেখিলে আমাৰ বৰ্ডাৰ আৰু লুংগি ডান্সৰ ছিংগাৰ ত' সেয়াই আৰু উৰি থাকিব লাগে মানুহ সদায় উৰি থাকক মিউ মিউ গৰাকী পূৰা শুই আছে একেবাৰে ডাঙৰ হ'লে আৰু আপোনালোকে ভিডিঅ' দেখিছিলে নহয় চাব দেই চাওক তাই কান্দক দিয়া নাই চা এফাল চা এতিয়া গাৰ কাৰণে বচাব দেই এফাল চা ইগন'ৰ কৰিছে বে তুলসী ভেটি যে বনাম বুলি কৈছিলোঁ তালৈ মামাৰ ঘৰত যাবলৈ লৈছোঁ আৰু কি বনাম কি নবনাম ভাবি পোৱা নাই এতিয়ালৈকে যোৱাৰ পৰা কিবা এটাতো থিম আছিলে কিন্তু এইবাৰ একো থিমেই নাই মনত চ' তথাপিতো চাই থাকোঁ কিবা এটাতো মাইণ্ডত আহিবই যেতিয়া মাটিখিনি চুম তথাপিতো চলতে আহি গ'লোঁ মামাৰ ঘৰ বাকী এতিয়া লাগিম আৰু কামত কাৰণ টাইমো বহুত হ'ল চ' লাগি যাওঁ আৰু এইটো যোৱাবাৰ মানে যোৱাবাৰ যি ডিজাইন দিছিলোঁ সেইবোৰ ডিজাইনটোতো গ'লেই বাকী এতিয়া লাগিম আৰু কামত তো চাই থাকক ভিডিঅ'টো আহিব দেই বিহু খাবলৈ আই শপত বহুত বেছিয়ে ৰ'দ দিছে আপোনালোকক মই কি বনাই আছোঁ এতিয়াই নেদেখাওঁ মই নিজেই ভবা নাই কি বনাম চাব আৰু যি বনাওঁ
মেইন কষ্টটো মানে কি হৈছে আপোনাৰ মেইন কষ্টটো মই কওঁ নেকি মেইন কষ্টটো ভিডিঅ' বনাবলৈহে হৈছে মানে কি এই কামখিনি কৰি আছোঁ ন এই কামখিনি কৰি আছিলোঁ হাতত বোকা লাগে যে তাৰপিছত মানে কি হয় ঘপককৈ মোবাইলটো আনি পেলাই মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ বেয়া হয় কাৰণ মোবাইলটো লাগি যাব বোকাখিনি চ' আকৌ ধুবলগীয়া হয় আকৌ ভিডিঅ' বনাবলগীয়া হয় আকৌ মাটি চুবলগীয়া হয় মানে আকৌ হাত ধুবলগীয়া হয় আকৌ মোবাইল অফ কৰিবলগীয়া হয় চ' সেইটোৱে কষ্ট হয় গতিকে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ অলপ শ্বেয়াৰ কৰি দিব বাকী বন্ধুসকল মই বনাই আছিলোঁ আচলতে হৰাই দেই কিমান কি ঠিক হৈছে নাজানো আৰু তথাপিও চেষ্টা কৰিছোঁ বাকী আৰু কাম আছে যথেষ্টখিনি এইটোও বনাবলৈ আছে অলপ ডিজাইন দিবলৈ বাকী এয়াই আৰু চাই থাকক ভিডিঅ'টো সেয়াই গাইজ আপোনালোকে দেখিবলৈ পাইছে ফাইনেল লুক বুলি নহয় আৰু কাম আছে যথেষ্টখিনি সেইখিনি কাইলৈ কৰিম আৰু ঘৰটো হেৰি কৰিম তেতিয়া বেলেগ এটা ব্লগত দেখাম চাগে আপোনালোকক নাজানো এইটোতে কণ্টিনিউ কৰিব নহ'বা বেলেগ এটা বনাব পাৰোঁ চ' সেইটোৱে ভিডিঅ'খিনি চাই থাকিব বাকী লগৰটো আহিছে এইফালে আমাৰ ভিডিঅ' হাঁহাকৈ হাঁহিছে দিছে নাই এইজনী আগৰ ব্লগ এটাতো আছিলে তেতিয়া এইটো দেখিবলৈ পালে আপোনালোকে কেনেকৈ কি কৰিছে দে সেইটোৱে আপোনাৰ কাইলৈ উলিয়াই দিম বাৰু আপোনালোকক কাইলৈ নাম গাম যে বাকী এতিয়া আছিফৰ লগতে যাওঁগৈ আৰু দেই ৰাও চাহাব আছিফৰে হেৰি লচ্ছি দুটা লৈ আহিছে লচ্ছিকে খুব ভাল পায় আকৌ দেখাই দিয়া আকৌ কি আনিছা দেখাই দিয়া আকৌ লচ্ছি খাবগৈ লাগিব ন চলো আমাৰ ৰেট মাৰি থকা হৈছে হয় নাই এই মালখিনি আহিব দেই পূজাত আপোনালোকে কিনিবলৈ